আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা মটনৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আহকচোন মোৰ ৰেচিপিটো আৰম্ভ কৰো। এয়া মটন ৰিজালা বনাবৰ কাৰণে মাংস 700 গ্ৰাম লৈছো আৰু এয়া আদা, নহৰু আৰু দুটা ৰেড চিলি লৈছো। এইখিনি মই একেলগে পেষ্ট কৰি লম, মিক্সিত বটি লম। আৰু এয়া চাওক, কিচমিচ অকমান আৰু কেইটামান কাজু বাদাম আৰু দুটা গ্ৰীণ চিলি, এয়া মগজ আৰু এয়া দালচেনি, ইলাচি আৰু লং। এই আটাইখিনি মই একেলগে পেষ্ট বনাই লম। আৰু এয়া লৈছো 7টা পিয়াজ আৰু দৈ, দুটা বিলাহী আৰু অলপমান নাৰিকল চুৰুকা। এয়া মই মটনখিনি প্ৰেছাৰ কুকাৰত এটা হুইচেল দি সিজাই লৈছো। প্ৰায় 80% মান সিজিছে। চাওকচোন, আপোনালোকে মটন ষ্টকটো আপোনালোকে ৰাখিব পাৰে, মানে মাংসখিনি যিটো পানীত সিজাই লয় সেই মাংসখিনিৰ পানীখিনিক মটন ষ্টক বুলি কোৱা হয়। সেইখিনি ৰাখি দিবও পাৰে। মই আজি ৰখা নাই, দৰাচলতে মই নাৰাখো, গতিকে আপোনালোকক দেখুৱাও নাই, সেইখিনি পেলাই দিলো। এতিয়া এয়া মোৰ কেৰাহী গৰম হ'ল। গৰম হোৱা কেৰাহীটোত মই 2 চামুচমান তেল দি দিছো। আপোনালোকে চাব, তেলটো দিওঁতে অতি সাৱধানে দিব আৰু ভালদৰে গৰম হ'বলৈ দিব। এয়া কেৰাহীটোৰ তেলখিনি গৰম হ'ল। এতিয়া ইয়াতে দালচেনি আৰু ইলাচি দুটামান দি দিছো। তাৰ পাছত জলকীয়া দুটা দুফাল কৰি দি দিছো ইয়াতে। এতিয়া এনেদৰে লৰাই দিব। তাৰ পাছত ইয়াতে পিঁয়াজ পেষ্টখিনি দি দিব। মই পিঁয়াজকেইটা পেষ্ট বনাই লৈছো। তাৰ পাছত এনেদৰে লৰাই দিব। এনেদৰে পিঁয়াজখিনি কিছু সময় ভজাৰ পিছত ইয়াতে আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিছো। আদা নহৰুৰ গোটেই পেষ্টখিনি দি দিয়া নাই, অকমান পিছলৈ ৰাখি থৈ দিছো। এতিয়া ইয়াতে অকমান টমেটো পিউৰি দি দিছো। টমেটো পিউৰিখিনি দিয়াৰ পিছত এনেদৰে ভালদৰে লৰাই দিব। তাৰ পিছত 3 মিনিটমান ঢাকনি মাৰি মছলাখিনিয়ে তেল এৰি দিয়ালৈকে থাকিব দিব। এয়া চাওক, মই ঢাকনি মাৰি দিলো। মছলাই তেল এৰি দিয়ে মানে মই দৈখিনিৰ লগত নাৰিকল চুৰুকাখিনি মিহলাই লৈছো। এয়া চাওকচোন, এনেদৰে কৰিব, ভালদৰে মিক্স কৰি ল'ব। এতিয়া 3 মিনিট পাছত মই ঢাকনি গুচাই চাইছো। এয়া চাওক, মোৰ মছলাখিনিয়ে তেল এৰি দিছে। অকমান লৰাই দিছো। এতিয়া ইয়াতে দৈ আৰু নাৰিকলখিনি একেলগে দি দিছো। দৈখিনি দিয়াৰ পিছত আপোনালোকে কণ্টিনিউৱাছলি লৰাই থাকিব, যাতে দৈখিনি ফাটি নাযায়। এয়া চাওক, এনেদৰে লৰাব। মই কিদৰে লৰাইছো এয়া চাওক, এনেদৰে মই 1 মিনিটমান কণ্টিনিউৱাছলি লৰাই দিছো। মোৰ দৈখিনি চাওক, অকণো ফাটা নাই। এতিয়া মই ইয়াতে মাংসখিনি এড কৰি দিম। এয়া চাওক, এনেদৰে দিব। এনেদৰে মাংসখিনি লৰাই দিব। এতিয়া আপোনালোকে ৰিজালা বিভিন্ন ধৰণৰ পাব ইউটিউবত দেখিবলৈ, কিন্তু মোৰটো অলপমান ইউনিক হয়, গতিকে আপোনালোকে এনেদৰে বনাই চাবচোন, খুবেই টেষ্টি লাগে খাবলৈ। এতিয়া অকমান সময় ঢাকনি দি দিছো, প্ৰায় 1.5 পৰা 2 মিনিট সময়। এতিয়া 2 মিনিট পাছত মই ঢাকনিখন গুচাই চাইছো। এয়া চাওক, এনেদৰে লৰাই দিব। এতিয়া ইয়াতে 2 চামুচ জিৰাৰ গুৰি দি দিম। তাৰ পাছত এনেদৰে লৰাই দিব। ফ্লেমটো আপোনালোকে ল' ফ্লেমত ৰাখিব। এতিয়া পুনৰ ঢাকনি দি ইয়াতে অকমান মাংসখিনি সিজিবলৈ দিম আকৌ, যাতে ভালদৰে ভজাও যায়।
এতিয়া 2 মিনিটমান পিছত চাওক, এয়া মই ঢাকনি গুচাই দিছোঁ। এতিয়া এনেকৈ লৰাই দিম। এতিয়া ইয়াতে অকণমান পানী এড কৰি দিছোঁ। মই বিলাহী যিটো মিক্সিৰ জাৰত পিচিছিলোঁ তাতে পানী দি পেলাই ইয়াতে দি দিছোঁ, যাতে মাংসখিনি জ্বলি নাযায়। একেবাৰে অকণমান দিব আপোনালোকে পানী। এয়া চাওক মই কিদৰে কৰিছোঁ। এতিয়া ইয়াতে এচামুচ নিমখ দি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসাৰে নিমখটো দিব। তাৰপিছত এনেদৰে লৰাই দিব। এতিয়া পুনৰ 4 বা 5 মিনিটৰ কাৰণে মই ঢাকনিটো মাৰি থ'ম। এতিয়া 5 মিনিট পিছত মই পুনৰ ঢাকনি গুচাই চাইছোঁ। এয়া চাওক। তাৰপিছত এনেদৰে অকণমান লৰাই দিব। এতিয়া ইয়াতে এচামুচ চেনি এড কৰি দিম। আৰু ইয়াতে এচামুচ মিট মছলাৰ গুড়ি দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিব চেনিখিনি আৰু মছলাখিনি দিয়াৰ পিছত। এতিয়া ইয়াতে আকৌ অকণমান পানী এড কৰি দিছোঁ। এইবাৰ মই সৰহকৈ অকণমান পানী দিছোঁ। এনেদৰে ঢাকনি নমৰাকৈ ৰাখিব। যিহেতু মই মাংসটো আগতীয়াকৈ সিজাই লৈছিলোঁ 80% মান, গতিকে ঢাকনি নামাৰিলেও হ'ব। এতিয়া ইয়াতে বাকী ৰোৱা আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ, আগতে যে থৈ দিছিলোঁ মই। এতিয়া ইয়াতে পিচি থোৱা মগজখিনি দি দিছোঁ। তাৰপিছত এনেদৰে লৰাই দিব। এতিয়া ইয়াতে পানী এড কৰি দিছোঁ। এয়া চাওক, মই মোৰ ভাতটো বহাই দিছিলোঁ, ইয়াৰে হুইচেল আহি গ'ল। মই ইয়াতে এইখিনিয়ে পানী এড কৰিম আৰু ইয়াতকৈ বেছি পানী নিদিওঁ। এতিয়া ইয়াতে কাজু কিচমিচ বটাখিনি দি দিছোঁ। আপোনালোকে পানীখিনি দিয়াৰ পিছত একেবাৰে হাই ফ্লেমত দি দিব, যাতে ভালদৰে উতলে পানীখিনি। এয়া পানীখিনি দিয়াৰ পিছত মই প্ৰায় 7-8 মিনিটমান এনেদৰে উতলিব দিছোঁ। এতিয়া অলপমান লাৰি দিছোঁ। এয়া চাওক কি ধুনীয়া হৈছে। এইটো যিহেতু হালধিবিহীন ৰেচিপি হয়, গতিকে ইয়াৰে কালাৰটো পাৰফেক্ট আহিছে একেবাৰে। এতিয়া ইয়াতে এচামুচ গৰম মছলা দি দিছোঁ। এয়া চাওক, গৰম মছলা দি দিলোঁ। এতিয়া গৰম মছলাখিনি দিয়াৰ পিছত এনেদৰে অকণমান লৰাই দিব। এয়া মোৰ মাংসখিনি একেবাৰে ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ফ্লেমটো অফ কৰি দিলোঁ। এয়া চাওক, মোৰ মটন ৰিজালা গ্ৰেভি একেবাৰে ৰেডি হৈ গ'ল খাবলৈ। আপোনালোকে বনাবচোন এনেদৰে, একেবাৰে সুন্দৰ হয় ৰেচিপিটো। আৰু আপোনালোকে কমেণ্ট কৰিব মোক, কেনে পালে জনাব। আজিলৈ এৰিছোঁ, আকৌ এটা নতুন ৰেচিপি লৈ পিছত আপোনালোকৰ ওচৰলৈ আহিম। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব নাপাহৰিব।